हेलो बंधु बान्धवी सकलोके नमस्कार जनाय আজি সৰুকে ভিডিও এটা আৰম্ভ কৰিবলৈ লাইছো। আজি মই কিবা এটা বস্তু কিনি আনিছো, এটো হল লাইটটো কেনেকৈ ফিটিং কৰিম, কেনেকৈ কি কৰিম, লাইটটো বা কি কাম কৰিম সকলোখিনি আপোনালোকক জনাম। আৰু লাইটটো লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে, কমেন্ট বক্সত কমেন্ট কৰিলে আমি ভাড়া লৈ দিয়া সিস্টেমো কৰিম। লাইটটো আপোনালোকে তেনে ধৰণে কৰিব পাৰে। এইটো লাইটৰ সেটটো এইটো উলিয়াইছো। লাইটৰ সেটটো এতিয়া বাকচবিলাকৰ পৰা উলিয়াইছো, ফিটিং কৰি আছো আৰু লাইটৰ সেটটো। ইয়া বাল্ব আমি এক্সট্ৰাকেও কিনি আনিছো, যেহেতু বাল্ব ইয়াৰ সঘনাই ফিউজ হৈ যায়, সেইকাৰণে বাল্ব এক্সট্ৰাকে কিনি লৈ আহিছো। বিয়া ঘৰ হওক বা ফটো শ্বুট কৰিবলৈ হওক বা শ্বুটিঙৰ কামত হওক এই লাইটটো ব্যৱহাৰ কৰিব পাৰি। এইখিনি গোটেইখিনি আছে ইয়াত। আপোনালোকৰ ইয়াৰ লাইটটো ফিটিং কৰি আধা আধি সম্পূৰ্ণ হৈ গ'ল। এতিয়া লাইটটো এনেকেও জ্বলাব পাৰি। ইয়াত ছাতি আছে, ছাতি দি পেলাইও লাইটটো জ্বলাব পাৰি। আপোনালোকক ছাতিকেইটা লগাইও লাইটটো জ্বলাই দেখুৱাম। এইকেইটা হ'ল ছাতি, ইয়াত আহিছে। ছাতিকেইটাৰ পৰা লাইটকেইটা উলিয়াবলৈ ব্যৱস্থা কৰিছোঁ। উলিয়াই এতিয়া লগাম। সম্পূৰ্ণ হৈ গ'ল, ছাতি তাতি লগাই ৰেডি। এতিয়া খালি আমি লাইটটো জ্বলাবলৈ বাকী আছে। আপোনালোকক এতিয়া জ্বলাই পেলাই আমি দেখুৱাম। ফিটিং হৈ গৈছে অলৰেডি। লাইটকেইটা জ্বলাই পেলাই দেখুৱাম। সৰুকৈ বনাইছোঁ ভিডিঅ' এটা, আপোনালোকক বস্তুটো আনিছোঁ যেতিয়া দেখুৱাইছোঁ, সেইটো কাৰণে। লাইট এয়া চুইচ দিছে, এয়া জ্বলি গ'ল, পুৰা ধুনীয়া, বহুত পোহৰ ইয়াত। এয়া পোহৰ লৈ পেলাই ধুনীয়া ধুনীয়া যিকোনো কাম কৰিব পাৰি। এনেকৈ ভিডিঅ'টো চাই থাকিব। আগলৈকো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আগলৈ যাবৰ বাবে ধন্যবাদ।